স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল চাকৰিকা লাইফ লাইনলৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে আছে। যোৱা ভিডিঅ'টোত আপোনালোকে মোক বহুতে সঁহাৰি জনালে, তাৰ বাবে বহুত ধন্যবাদ। আজি এটা মই বহুত ধুনীয়া টেষ্টি ৰেচিপি লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি গম পাইছেই, হয় ডাল পৰঠা। আমিতো সকলোৱে ৰুটি হওক, পৰঠা হওক, পুৰি হওক খাই থাকোঁ, কিন্তু সেই ৰুটিটোত অলপ বেলেগ ধৰণৰ সামগ্ৰী মিলাই দিলে চাব খাবলৈ বহুত ধুনীয়া হয়। গতিকে মই আজি তেনেধৰণেই বনাইছোঁ। মই সকলোবোৰ ঘৰুৱা বস্তু ব্যৱহাৰ কৰিছোঁ আৰু আশা কৰিম মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ঘৰতে এবাৰ ট্ৰাই কৰিব বনাবলৈ, চাব খাই বহুত ভাল পাব। গতিকে মই বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ ব'লক। প্ৰথমতে মই এটা বাচনত আটা লৈ লৈছোঁ আৰু এতিয়া মই জোখ অনুসৰি নিমখ, বেছি নহয় অলপমান, আৰু লগতে তেল দিম আৰু ভালকৈ সেইখিনি সানি ল'ম। যিহেতু তেলটো দিলে ৰুটিটো বহুত দেৰিলৈকে কোমল হৈ থাকে, সেইবাবে মই তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ মন অনুসৰি আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, আপোনাৰ কথা। এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই অলপ পানী দি আটাটো ভালদৰে মঠি ল'ম আৰু আটাটো মঠাৰ ওপৰতে পৰঠাখন ভাল হোৱাৰ নিৰ্ভৰ কৰে, সেইবাবে আপোনালোকে আটাটো ভালদৰে মঠি ল'ব। এতিয়া মোৰ আটাখিনি মঠি হৈ গৈছে। এতিয়া মই অলপ সময় ঢাকি থ'ম। ইফালে মই এটা বাতিত মচুৰ দালি উলিয়াই লৈছোঁ। মই মচুৰ দালিয়ে ব্যৱহাৰ কৰিম। এতিয়া মই এটা চচপেনত মচুৰ দালিখিনি সিজাই ল'ম। আপোনালোকে বেলেগ দালিও ব্যৱহাৰ কৰিব পাৰে। মই মচুৰ দালিয়ে ব্যৱহাৰ কৰিছোঁ, কাৰণ এইটো ঘৰতে সহজে পোৱা যায়। মই গেছটো জ্বলাই দালিখিনি বহাই দিছোঁ আৰু দালিখিনি আপোনালোকে বেছি নিসিজাব, মানে অলপ টান হৈ থাকোঁতে নমাই দিব আৰু নমাই এটা পাত্ৰত টুকি ল'ব। এয়া মোৰ মচুৰ দালিখিনি প্ৰায় হৈয়ে গৈছে সিজা, কাৰণ মই বেছি নিসিজাওঁ। এতিয়া মই এয়া মচুৰ দালিখিনি উলিয়াই লৈছোঁ আৰু এটা পানী যোৱা পাত্ৰত নমাই থৈছোঁ, যিহেতু পানীখিনি ওলাই যাব লাগিব সেইবাবে। আৰু এয়া চাওকচোন, মোৰ মচুৰ দালিখিনি একেবাৰে মই গুলগুলীয়াকৈ সিজাই দিয়া নাই, কাৰণ অলপ টান হৈ আছে। এয়া মই ভাঙি দেখুৱাইছোঁ। এনেদৰে আপোনালোকে সিজাই ল'ব। ইফালে মই আটাখিনি উলিয়াই ডো বনাই লৈছোঁ। ইফালে মই এটা কেৰাহী বহাই দিছোঁ গেছত আৰু তেল দি তেজপাত দিম। তেজপাত আপোনালোকৰ কথা, আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, কাৰণ তেজপাতৰ গোন্ধটো বহুত ধুনীয়া হয়, সেইবাবে মই দিছোঁ। আৰু তাৰপিছত মই পিঁয়াজ দিম আৰু পিঁয়াজখিনি মই অলপ ৰঙচুৱা হ'লেকৈ ভাজি ল'ম। এয়া মই পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া মই হালধি মছলা দি অকণমান পানী দি মছলাখিনি তেল ওলাই যোৱালৈ অলপ ভাজি থাকিম। তাৰপিছতে মই দালিখিনি দি দিম। যিহেতু মই দালিখিনি ভাজি পেলাই পৰঠা বনাম, সেইকাৰণে মই ভাজি লৈছোঁ। বহুতে বেলেগ ধৰণে বনায়, মই এনেদৰেই বনাইছোঁ। আপোনালোকে এনেদৰে বনাই চাবচোন, চাব বহুত সহজতে অতি কম সময়তে হৈ যাব। এয়া মই দালিখিনি ভাজি আছোঁ। এটা কথা মন কৰিব, দালিখিনি ভাজোঁতে জুইৰ ফ্লেমটো কম ৰাখিব, যাতে দালিখিনি তলত লাগি নধৰে, সেইবাবে। এয়া মই এনেদৰে ভাজি আছোঁ আৰু একেবাৰে খৰখৰীয়া হোৱালৈ মই ভাজি থাকিম। এয়া একদম ফৰফৰীয়া হৈ যাব লাগিব আৰু আপোনালোকে জুইৰ ফ্লেমটো কমাই ৰাখিব, তেতিয়াহে এনেদৰে হ'ব। এয়া মোৰ দালিখিনি ভজা হৈ গৈছে। মই তেজপাতকেইটা আঁতৰাই দিম, যিহেতু মই আটাৰ ভিতৰত সুমুৱাই দিম। তেজপাতখিনি দিলেতো সোমাই নাযাব, দিগদাৰ হ'ব সোমোৱাবলৈ, সেইবাবে। এতিয়া মই এখন প্লেটত নমাই ল'ম। এয়া মই নমাই লৈছোঁ। এয়া দেখিছেনে, আপোনালোকে এনেকৈ ফৰফৰীয়া হ'লে ভাজিব। এনেদৰে মই অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মই আটা লাৰু এটা লৈ পেলাই এনেকৈ গোল কৰি দিছোঁ। যিহেতু আমি ষ্টাফিংখিনি সুমুৱাব লাগিব, সেইবাবে আপোনালোকে ভিডিঅ'টো দেখুওৱা ধৰণে কৰিব। অলপ বেছিকৈ গোল কৰিব, তেতিয়াহে ষ্টাফিংখিনি ধুনীয়াকৈ সোমাই যাব। মই চামুচেদি সুমুৱাই দিছোঁ আৰু এইখিনি সুমুৱাই দিয়াৰ পিছতো আপোনালোকে আৰু অলপ গোল কৰি যিমান তললৈ সুমুৱাব পাৰে সিমানেই ভাল। তেতিয়াহে পৰঠাটো চাৰিও চাইডে ষ্টাফিংখিনি সোমাই যাব, সেইকাৰণে এনেকৈ মই কৰি আছোঁ। দেখিছেনে?
এতিয়া মোৰ ষ্টাফিংখিনি ভৰাই হৈ গ'ল। এতিয়া মই ৰুটিটো চাৰিও চাইডে এনেকৈ ভিডিঅ'ত দেখুওৱাৰ ধৰণে আনি লৈ এইখিনি অকণমান ছিঙি দিম আৰু ভালকৈ ৰাউণ্ড কৰি ল'ম। এয়া দেখিছানে, মই ধুনীয়াকৈ ৰাউণ্ড কৰি লৈছোঁ। এতিয়া মই শুকান আটা দি ধুনীয়াকৈ ওপৰে ওপৰে বেলি ল'ম। আপোনালোকে বেছি হেঁচি নেবেলিব, নহ'বা ষ্টাফিংখিনি ওলাই আহিব। মই শুকান আটা দি ওপৰে ওপৰে বেলিম। দেখিছেনে, ৰুটিখনৰ চাৰি চাইডে মছলাখিনি ধুনীয়াকৈ মিল খাই গৈছে। মই তেৱা এখন বহাই এয়া পৰঠাখন দি দিছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ফুলি আহিছে পৰঠাখন। এনেদৰেই আপোনালোকে ভাজি থাকিব। এনেদৰে মোৰ গোটেইখন পৰঠা ৰেডি হৈ গ'ল। এয়া মই ধুনীয়াকৈ চাৰ্ভ কৰি দিছোঁ। এয়া চব্জি, পিঁয়াজ, জলকীয়া, এয়া পৰঠাকেইখন চাওকচোন, ইমান ধুনীয়া হৈছে। খাবলৈ কিন্তু বহুত ধুনীয়া টেষ্টি হৈছিল। মই এখন পৰঠা আপোনালোকক ফালি দেখুৱাইছোঁ। এয়া চাওকচোন, মোৰ পৰঠাখনৰ গোটেই ভিতৰলৈ মছলাখিনি ধুনীয়াকৈ সোমাই গৈছে আৰু এটা বেগৰ নিচিনা হৈ গৈছে। এয়া চাওকচোন, কিমান কোমল হৈছে আৰু গোটেই মছলাখিনি ধুনীয়াকৈ সোমাই এটা বেগ আকাৰৰ হৈছে। এয়া দেখিছেনে আপোনালোকে। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।